আজি মানে মই বহুত বেছি এক্সাইটেড হৈ আছো কিয় জানেনে আজি আমাৰ ঘৰলে স্পেশাল আলহী আহি জুলফি আহিছে আৰু এইফালে ভনী আহিছে জুলফি ভনীয়ে কয় চাবনাম এটক আজি কইনা ভাত খুৱাবলৈ মাতিছিলো দাঁত কৰিছিলো কিবা কৈ দিয়া আৰু মোৰ বিষয়ে কি কবি কেনেকুৱা হয় কম টেষ্টটো ঠিক আছে এইফালে হেতক চাহ দিলোঁ আহিয়ে আমাৰ কথা আৰম্ভণি হ'লেই নহয় কিন্তু তাৰ আগতে বোলো মই তৰকাৰী এখন পাতিবলগীয়া আছিলে পটাপট পাতি লওঁ তাৰপিছত বোলে এগালমান কথা পাতি কাম কাজবোৰ কৰি ৰখাই হৈছিলে আৰু প্ৰায়ভাগ তাৰপিছত আমি ৰুমলৈ আহিলোঁ ৰুমত আহি একদম হাঁহি হাঁহি পেট বিষ সেইবোৰ ক্লিপ ল'বলৈ নহ'লে মানে ইমানেই এগাল কথা ওলাইছে কাৰ কি কথা শুনিব আৰু বেয়া কৰিলি হয় চাবি হয় নিগন্দিতা কৰিলোঁ মোৰ বিয়া খাব আহিব এয়া আমি খানা খাব লৈছোঁ এইফালে জুলফি আৰু এইফালে ভনী খানা কেনেকুৱা হৈছে কবি আকৌ দেই মাজনে বনাইছে মই ক'লে এইটো চিকেনৰ এইটোহে বনাইছোঁ চিকেন মহাৰাণী ইয়াৰ নাম এয়া আমাৰ মাজান চাৰ্ভ কৰিছে ধুনীয়াকৈ কেনেকুৱা হৈছে খানা খাই মেলি আমি ৰুমত অলপ ৰেষ্ট কৰিবলৈ আহিলোঁ ৰেষ্ট কি কৰিব কথা শেষেই নহয় বিয়া কথা পাতি পাতি আমি গোটেইকেইজনী আৰু পূৰা এক্সাইটেড হৈ গৈছোঁ তাৰপিছত কথা পাতোঁতে আমাৰ কেতিয়ানো টোপনি আহিলে আমি গমেই নাপালোঁ আৰু গধূলি হৈ গ'ল তাৰপিছত এয়া এহেঁতি যাব ওলাইছে আজিলৈ তেনেহ'লে আহোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'ত বাই